নমস্কাৰ বন্ধুসকল, আজি মাঘ বিহু উৰুকা। তো আজি আমি আহিলোঁ মাছ নিবলৈ জোঙাল বলো গড় দীঘলীয়াতি। এটা হিষ্ট্ৰিকেল জেগা হয়, এইটো ৰহা নগাঁও ডিষ্ট্ৰিক্ট। তো ইয়াত প্ৰত্যেক বছৰতে উৰুকাৰ দিনা মাছ দিয়া হয়। মই আৰু আহিলোঁ বাবুক লৈ আহিছোঁ আজি। বাবু বহি আছে বাইকত। তো মই আহি সোমাই চালোঁ মাছ। তো মাছ মানে কি হ'ল, বহুত প্ৰকাণ্ড তো চিলভাৰ মাছহে আছে। তো মোৰ আহোঁতে অলপ লেট হ'ল, আছে ডাঙৰ আছে। তো ৱেইটটো মানে এটা মাছৰ প্ৰায় 3 কেজি 4 কেজি তেনেকুৱা। তো মানে কি 2 কেজিৰ তলত নাই। তো মাছ তেনেকুৱা চিলভাৰ। তো ভাবিছোঁ মই চিলভাৰ নিনো, বেলেগ মাছ নিম। তো মানে ধৰি আছে মাছটো। ইয়াতে মাছৰ ৰেটটো দি দিছে, পাৰ মাছৰ কেজি কিমানকৈ ৰেটটো চৰকাৰে বান্ধি দিছে। যিহওক অলপ বেছি হৈছে, কিন্তু তো মানুহ অলপ হাল্লা কৰিছে ৰেটটো বেছি হোৱাৰ কাৰণে। তো বাইদেউ হিচাপত ব্যস্ত আছে মাছত, দাদাও ব্যস্ত। টকা কিমান টকা চাই লওক। তো মই চালোঁ, এইটো টকা খালি হিচাপে কৰি আছে। বাইদেউ মাছ বেছি ভাগৰি দিছে। তো এতিয়া মানে চিলভাৰ আছে, চিলভাৰ নিয়া মানুহ নাই। তো চবেই অলপ ৱেইট কৰি আছে। ময়ো লগত আছোঁ ৱেইটিঙত। চবেই টকা হিচাপ কৰা ব্যস্ত। মানে ৰাতিপুৱা আজি 4টাৰ পৰা বেছি আছে মাছ। এতিয়া সময় প্ৰায় 9টা হ'ল। কিমানখিনি টকা মাছ বেচিলে বাইদেউহঁতে? কিমান টকা হ'ব ইয়াতে? কিমান বজাত লাগে? ইয়াতে ৰৈ আছোঁ মই, চাওঁ। অলপ সোনকালে আহিলে তো আৰু বিলৰ পৰা মাছ আনি ইয়াত ঢালি আছে। এইয়া বস্তাত ভৰাই মাছখিনি আনি ঢালি আছে। দেখা পালোঁ কি ইয়াৰ ভিতৰত এটা প্ৰকাণ্ড এটা ভকুৱা মাছ আছে। প্ৰায় মই দেখা পালোঁ 6-7 কিলোমান হ'ব যেন পাইছোঁ এই ভকুৱা মাছ। এইটো কটা ডাঙৰ। এইটো মানে কি মই গম পাইছোঁ যে এইটো পাছ কৰি আছে, কোনোবা এজন লৈ যাব আৰু বিশেষ ব্যক্তি তাক খোৱা হয়। তো ৰাইজক মানে এইকেইটা মাছ দিয়া হ'ব। তো ইয়াৰ পৰা মানে বস্তা ভৰাই তাতে ঢালি আছে। তো ইয়াৰ পৰা মানে হিচাপে বিক্ৰী কৰি কৰা হৈ আছে। মাছকেইটা লাগি আছে। অলপ ওচৰত যাব পাৰিলে ভাল হ'ল হয়। চাওঁ, অলপ নামি যাওঁ। এইটো বহুতকৈ ডাঙৰ। তো ভাবি চাকি মানুহকেইটা শুনা মতে ৰাতি 12টা 1টাৰ পৰা মাছেই ধৰি আছে। তো ৰাতিপুৱা 5টালৈকে মাছ ধৰিছে। তো 20 কুইণ্টেল মাছ উঠাইছে শুনা পাইছোঁ মই। 20 কুইণ্টেল মাছ শেষ। আকৌ মানে এটা টান দিব আৰু। তো এটা টান দিয়া হ'ল। তো এটা সেইপিনে আৰু এটা টানি আছে আৰু কেইজনে। অলপ পিনে কৈছে মাছ চাওঁ কি আছে। মানে গম পালোঁ ইয়াৰ আগৰবাৰ যেতিয়া মই আহিছিলোঁ তেতিয়া মই মানে ইয়াতকৈ বেছি দেখা পাইছিলোঁ মাছ। অকলে মই এতিয়া কম দেখা পালোঁ। ইয়াৰ কাৰণটো হ'ল মোৰ আহোঁতে অলপ লেট হ'ল। যদি মই অলপ সোনকালে আহিলোঁ হয় তো মানে মই বহুত মাছ দেখা পালোঁ হয়। এটা প্ৰকাণ্ড ইয়াত এটা উঠাইছোঁ, দাদাজন লৈ গ'ল। তো ভাবিছোঁ মই এই দাদা এজনৰ পৰা এটা মাছ এটা লৈ যাওঁ নেকি। তো তাতে মানে মই ডাঙৰ চাই নিব নোৱাৰিম। তো দাদাক মই কৈছোঁ, লগৰ এটা দাদাক কৈছোঁ। দাদাক কৈছে ঠিক আছে অলপ ৱেইট কৰিব কৈছে। তো ইয়াৰ পৰাই মই এটা মাছ লৈ যাওঁ আৰু। তো তাৰ পৰা নিব নোৱাৰিম মই গম পাইছোঁ। এই মোৰ মোনাটো দিছোঁ। তো দাদাজনে মাছটো লৈ আহিব ইয়াতে, আমি দুজনে লৈ যাম ইয়াতে। ঠিক আছে, হ'ব দিয়ক। হেপী বিহু। চবেই যায় মাছ খাক, আমিও খাওঁ আৰু। যাব সময় হ'ল। তো আমি তাৰ পৰা লাইনৰ পৰা ল'ব নোৱাৰিম, ইয়াৰ পৰা লৈ লৈছোঁ আৰু। হেপী বিহু অল।